হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক ভালে আছে আৰু ময়ো ভালে আছোঁ। এয়া ৰাতিপুৱা চাহকাপ লৈছোঁ 2খন বিস্কুটেৰে। এতিয়া চাহ খাই আছোঁ। মই আপোনালোকক কালি দেখুৱাও নহ'ল। কালি মা আৰু মোৰ বাবু দুটা মানে মোৰ মাজু ল'ৰা আৰু সৰু ল'ৰাটো কালি গুৱাহাটীত গ'ল মোৰ ননদজনীৰ ঘৰলৈ আৰু এখেতে গৈছিল থ'বলৈ। কিন্তু মাজু ল'ৰাজনৰ কি হ'ল, সি গৈছিল থকাকে, কাৰণ দুদিন স্কুল বন্ধই আছে, 6 তাৰিখৰ পিছতহে খুলিব। মানে সিও থকাকে গৈছিল, কিন্তু সি নাথাকিল। সি মানে ঘৰত গুচি আহিল বাপেকৰ লগত। সিহঁতে আহি পাওঁতে ৰাতি 10টা বাজিল আৰু আম্মা আৰু বাবু তাতে থাকিল, গুৱাহাটীতে থাকিল। 2 দিন থাকিব, থাকি শনিবাৰ মানে অহাকালি, আজিতো শুক্ৰবাৰ হ'ল, অহাকালি নহ'লে ৰবিবাৰে আহিব। আৰু কালি অকণমানো দেখুওৱা নহ'ল, কাৰণ হঠাৎ যোৱা হ'ল আৰু মানে ময়ো অকণমান ব্যস্ত হৈ গ'লোঁ সিহঁতৰ পেকিং কৰাত বা কিবা কিবি। আৰু সিও মানে পেহীয়েকহঁতৰ ঘৰত যাই খুব ভাল পায়, সেইকাৰণে মানে সিও পূৰা স্কুলৰ পৰা কালি স্কুলত গৈছিল। কালি ফাৰ্ষ্ট স্কুল খুলিছিলতো, মানে পূৰা ফূৰ্তি আৰু সেনেকৈ গ'ল সিহঁতে। আৰু আজি শুক্ৰবাৰ, এখেতো গ'ল অকণমান কিবা কামত ওলাই গৈছে। মই মোৰ মাজু ল'ৰাটোৰ ডাঙৰ বাবু আছোঁ। এয়া ৰাতিপুৱা চাহকাপ খাব লৈছোঁ। আপোনালোক কালি যিহেতু যোৱাৰ কথাষাৰ কোৱা নাছিলোঁ, সেইকাৰণে আজি ক'লোঁ। আৰু এয়া এওঁ কালি গৈছিল যে আম্মা আৰু মোৰ বাবুক থ'বৰ কাৰণে গুৱাহাটীত, মোৰ ননদজনীৰ ঘৰত গৈছেতো, সেইকাৰণে সিহঁতক থ'ব গৈছিল। আৰু আহোঁতে এয়া তেখেতে বজাৰত সোমাইছিল আৰু বজাৰত সোমোৱাৰ পিছত তেওঁ পেন এটা ল'লে আৰু পেনটো লোৱাৰ কাৰণে অফাৰ এটা আছিল। এইখন বেডশ্বীট পালে। এইখন মই খোলাই নাই, মই ভাবিছোঁ ইয়াতে কেমেৰাত খুলিম আৰু চাওঁ বাৰু কেনেকুৱা ওলায়। এয়া বেড কভাৰখন ওলাই চাওঁ কেনেকুৱা আহিছে। বহুত ডিপ কালাৰ নহয়, এয়া 2টা কাভাৰ আহিছে ডাঙৰ ডাঙৰ। এয়া ধুনীয়া 2টা কভাৰ আহিছে গাৰুৰ। আৰু এইখন বেডশ্বীট। ভালেই লাগিছে কালাৰটো, এছ কালাৰত লাইট পিংক আৰু পিংক কালাৰ মিক্স আছে আৰু ভাল লাগিছে কালাৰটো। আৰু পিয়'ৰ কটনে হয়, মিক্স কটন নহয়, পিয়'ৰ কটন হয়, ভাল লাগিছে। আৰু প্ৰাইচটো বহুত দাম নহয়, কিন্তু এইটো লিখা আছে 499 আৰু এইটো অফাৰে পালে, যিহেতু পেণ্টৰ লগত এইটো অফাৰ পালে। 1 বেডশ্বীট 2 পিলো কভাৰ, ডাবল বেডশ্বীট, ডাঙৰে হয় ডাবল যিহেতু। এয়া আৰু মিক্স কটন নহয়, কটনে হয়। ইউজ কৰি চাওঁ আৰু কেনেকুৱা হয়। আপোনালোকৰ কেনেকুৱা লাগিছে ক'বচোন। আজি এয়া ছিঙি আনিলোঁ জেতুকা পাত। এতিয়া জেতুকা পাতখিনি ধুনীয়াকৈ বটি আছে, মই বটিব দিছোঁ। এয়া জেতুকা বটি আছে। আজি এয়া জেতুকা মানে অকণমান মূৰত লগাম। এয়া জেতুকাখিনি ধুনীয়াকৈ বটি লোৱা হ'ল। এতিয়া মই মূৰত লগাম। মানে জেতুকা পাতটো মূৰত ল'লে কি হয়, মূৰত মানে কি ক'ব গ'লে, এতিয়া মূৰটো ঠাণ্ডা থাকে আৰু অকণমান কালাৰ হয় চুলিকেইডাল, সেইটো বেলেগ কথা, কিন্তু মূৰত ল'লে খুব ভাল লাগে আৰু মানে। আজি লগাম আৰু অকণমান দেখাই দিছোঁ। এয়া মূৰত লগালোঁ ধুনীয়াকৈ, চুলিত লগাইছোঁ আৰু জেতুকাখিনি অকণমান হাততো লগালোঁ জেতুকা। আৰু ইফালতে কালি লগাইছিলোঁৱে, এয়া মেহেন্দি লগাইছিলোঁ যে আপোনালোকক ভিডিঅ'ত দেখাইছোঁৱে বাৰু। আৰু অকণমান হাতৰ তলুৱাত লগালোঁ আৰু জেতুকা লগাই দিলোঁ। এয়া মই আজি দুপৰীয়া সাজত খাবলৈ ওলাইছোঁ। এয়া ভাত, এয়া মই অকণমান পোহৰটো কম হৈ আছে, লাইটটো দি ল'লোঁ। এয়া সৰু মাছ, এয়া হ'ল লাও শাকৰ আগ, বিলাহী, আলু, ইফালে আলু চাটনি, এয়া ভিন্দি আৰু আলু ভাজি, আৰু এয়া বিন আৰু আলু ভাজি। আজি দুপৰীয়া সাজ এনেকৈ আৰম্ভণি কৰিলোঁ।